আজি আকৌ এফালে ওলালোঁ। ক'ত গৈ আছোঁ চাই থাকোঁ ভিডিঅ'টো। দেখিছেনে কিমান ধুনীয়া সেউজীয়া পৰিৱেশ। চাৰিওফালে সেউজীয়াই সেউজীয়া, ইমান ভাল লাগে এনেকৈ দুইটা পাৰে সেউজীয়া আৰু ৰাস্তাটো সেউজীয়াই সেউজীয়া। গৈ আছোঁ লাহে লাহে। এইফালে আকৌ এয়া নতুনকৈ টোল গেট বহিছে দেই, আৰম্ভ হ'ব আৰু। এয়া আহি পাই গ'লোঁ আমি বিশ্বনাথ চাৰিআলি। ডিলাৰটো দেখি চাগে গম পাইছে কিয় আহিছোঁ। এইটো হৈছে TVS ডিলাৰ। ইয়াত আহিছোঁ আজি স্কুটিখন ছাৰ্ভিচিং কৰোঁ বুলি। এয়া ধুনীয়াকৈ বহি আছোঁ, অলপ সময় বহিব লগা বহি আমনি লাগিলে গ'লোঁ। এয়া দেখিছেনে এটা চিকেন পেটিছ আৰু একাপ লাল চাহ খালোঁ। ধুনীয়াকৈ খাই ল'লোঁ। বিশ্বনাথ চাৰিআলি স্প্ৰিং ভেলী, ইয়াত ইমান ধুনীয়া ধুনীয়া মিঠাই আছে, খাব পাৰে। মোৰ আকৌ চকুত পৰি সৰু অকণমানি কেকটোহে দেই, সেইটোৱে খাবলৈ মন গ'ল। এয়া ফাইনেলি কেকটো খাই ল'লোঁ। খাই মেলি ৰখি আছোঁ আৰু। ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ এয়া দক্ষিণ ভাৰতীয় এয়া ধোচা। ফাৰ্ষ্ট টাইম খালোঁ, ভাল লাগিলে। দেখাত ইমান ডাঙৰ দেখিলোঁ, কিন্তু নহয় খাব পাৰি দেই।